নমস্কাৰ সকলোকে মোৰ ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালেই আছে আৰু আমাৰো ভাল। আজি দেখিছেনে সাজি কাচি একদম ৰেডি হৈ আছোঁ। ৰাতিপুৱাতে আমি মানে পিকনিক খাবলৈ যাওঁ আৰু ক'ত যাম কি কথা আপোনালোকক কৈ থাকিম, কিন্তু ঘৰৰ পৰা যোৱাৰ আগত মানে অকণমান ভিডিঅ'টো ষ্টাৰ্ট কৰি ল'লোঁ আৰু চাই থাকিব কিমানখিনি পাৰোঁ আজি দেখুৱাম। আমাৰ লগত কোন কোন যায়, কিমান মানুহ, সকলোবিলাক ক'ম আৰু এতিয়া গৈ থাকোঁ। তাৰপিছত দেখাম বাৰু ক'ত খাইছোঁ, বেছি দূৰত নহয় মানে ওচৰতে দেখাম বাৰু বলক। তো এতিয়া যাওঁ আমি আৰু তাত গৈতো আপোনালোকক দেখুৱাই থাকিম। আহি পাই গ'লোহি। আহি ইমান মানে পথাৰ মাজত খোৱা হৈছে আৰু এতিয়া আমি যাব লাগিব তালৈ। ইমান বেয়া ৰাস্তা, উপায় নাই, পিকনিক খাবলৈ বুলিয়ে তাৰমানে যাবলগীয়া হৈছে। এতিয়া যাওঁ আমি পানী আনিবলৈ। এইফালে আমি দুজনীয়ে যাওঁ দেই। একদম বোকা মেটেকা একেবাৰে ফালি নিছোঁ আমি দুজনীয়ে পানী আনিবৰ কাৰণে। পানী অনা হৈ গ'ল আৰু আমাৰ ভৰিবোৰ অৱস্থা নাইকিয়া হৈ গ'ল, সেইকাৰণে নৈ ফালে গৈছোঁ ভৰি ধুবৰ কাৰণে। বহুত ভাগৰ লাগিলে পানী আনি। ওচৰতে নৈখন আছে আৰু তাতে আমি ভৰিবোৰ ধুই লওঁগৈ। ইমান ভাগৰ লাগে। নৈখনৰ ওচৰত পাই গ'লোহি, কিন্তু নৈখন দেখিছেনে কিমান লেতেৰা হৈ আছে। মানে একদম আজি আগতে মানে বালি আছিলে, কিন্তু এতিয়া অকল নৈখনৰ তলত বোকাই বেছি ভৰ্তি হৈ গ'ল, সেইকাৰণে নৈখনৰ অৱস্থাও একদম বেয়া, চফা নহয়। এইফালে কুচিয়া বিচাৰি আছে, সেইকাৰণে সিহঁতক অকণমান দেখাই দিলোঁ। ইমান সোমাই যায় ক'ত ইয়াত মাংস কাটিছে আমাৰ মামী দুজনী। এফালে ভাত বনাইছে আমাৰ খুৰীয়ে, ভাত বনাইছে পুৰা। এইগৰাকী ৰান্ধনী বৰ বেছিকে নুতুলো। এইকেইজনী ধোঁৱা খাইছে। আমি ধোঁৱা খাবলৈ বুলি গাই দিবি। পুৰা তুলি টোপোলা লৈ আহিছে আমাৰ মামী পিকনিক খাবলৈ। এজনী বিজি গাল নহয়, বিজি কি হবি, বিজি বুঢ়ী। ভাত বনাই হৈ গ'ল আৰু এতিয়া সৰু ল'ৰাবিলাকক আগতে খুৱাই লৈছোঁ। মানে আমাৰ যিহেতু ল'ৰা মাইকীবিলাক, সেইকাৰণে বৰ বেছি ফূৰ্তি কৰা নহ'ল। মামা খাইছে ন? আমাৰ ভাৰ্গৱো ভাত খাবলৈ লৈছে। যিহেতু আমি ল'ৰা মাইকীবিলাক আহিলোঁ, সেইকাৰণে একো ডেক বা গান কিবাকিবি একো লগাই ফূৰ্তি কৰাই নহ'ল, একেবাৰে নহ'ল। মানে নহ'লেই বেলেগ এবছৰহে কৰিব লাগিব তেনেকুৱাকৈ ফূৰ্তি। এতিয়া ভাতটো খাই লওঁ চবেই। ভাত খোৱা হৈ গ'ল আৰু এতিয়া চৰু বাতি কাঁহী কি আছিলে চব ধুবলৈ গৈ আছোঁ। নদীখন ওচৰতে থকাৰ বাবে আমাৰ বহুত সুবিধা হ'ল, সেইকাৰণে খাই বৈ ঘৰলৈ মানে চফাকৈ নিওঁ বুলি কাঁহী বাতি কি আছে সকলোবিলাক ধুই লৈছোঁ। আৰু এইটো দেখিছেনে চৰুটো, যিহেতু আমি চৰু বুলি কওঁ, কাঁহী বুলি কোৱা হয়। আৰু তাৰ মানে যিহেতু জুইত বনালে একদম ক'লাকৈ ছাই লাগে, সেই ছাইটো গুচাবলৈ একদম এটা সহজ উপায়। গোবৰ, যিহেতু গৰুৰ গোবৰ, সেই গোবৰটোৱে ঘঁহি দিব আৰু ঘঁহি মেলি মানে পিছত ধুই দিব। চাব আপোনালোকৰ হাতত অকণমানো ছাই নালাগে। আপোনালোকেও যদি কোনোবাই তেনেকুৱাদৰে কৰিব বিচাৰে তেনেহ'লে কৰি চাবচোন, আপোনালোকে একদম প্ৰমাণ পাই যাব। ইমান ধুনীয়াকৈ চফা হৈ গ'ল দেখিছেনে, অকণমানো ক'লা লাগি অহা নাই হাতত। চৰুটো ধোৱা হৈ গ'ল আৰু মই মানে ধোৱা নাই, তথাপিও ল'ৰাটো লৈ কিনি চাই আছিলোঁ মানে এনেই লগত ধুবলৈ মন যায়, কিন্তু ল'ৰা থাকিলেতো নোৱাৰি। সেইকাৰণে ভাৰ্গৱে আমি দুটাই এনেই সিহঁতক চাই আছিলোঁ বুলি ক'ব লাগিব। ঠিক আছে, হাই গৈ জানে দে হাই দিবলৈ ন। এতিয়া ঘৰলৈ যাওঁগৈ, টোপনি আছে।
ভালদৰে ভিডিঅ' কৰি সকলোকে দেখুওৱা নহ'ল, মানে ভাৰ্গৱে এঘণ্টামান ওচৰা-ওচৰি মোবাইলটো চাইছে আৰু মোবাইলটো দি কিনি বহাই থ'বলগীয়া হ'ল। মানে বহুত উৎপাত কৰি আছিলে, সেইকাৰণে আমি ইমানবোৰ মানুহ খাইছিলোঁ। ভালদৰে ভিডিঅ' কৰা নহ'ল, তথাপিও অকণমান দেখাই দিছোঁ। এতিয়া ঘৰলৈ গৈ আছোঁ। দেখিছেনে কিমান গঁৱা তলত বুলি ক'ব লাগিব আমি খালোঁ। গুড মৰ্ণিং সকলোকে। কালি আৰু ভিডিঅ'টো সমাপ্ত কৰা নহ'ল। পিকনিক খাই মানে ইমানে ভাগৰ লাগিলে, যিহেতু দেখিছে ইমান দ পথাৰত মানে এডোখৰ সোমাই পিকনিক খাবলৈ গ'লোঁ আৰু বহুত ভাল লাগিলে তেনেকৈ গ'লোঁ যদিও। আৰু আহি কিনি ভিডিঅ' মানে সমাপ্ত কৰা নহ'ল, সেইকাৰণে ভাবিলোঁ আজি ভিডিঅ'টোৱে সমাপ্ত কৰোঁ। পাছফালে আঠাটো লগাই থোৱা আছে, মানে ভাৰ্গৱে মই অলপ দেৰি আগত ইয়াতে মানে ভাৰ্গৱক শুৱাইছিলোঁ, সেইকাৰণে আঠাটো তেনেকৈ থৈ দিছোঁ। আপোনালোকে এটা কুৱেশ্যন সুধি আছিলে বহুতে, তো সেইকাৰণে ভাবিলোঁ সেই কুৱেশ্যনটোৰ উত্তৰকে দিওঁ। আপোনালোকে সুধি আছিলে যে মই কি ড্ৰেছ পিন্ধি ভিডিঅ' বনাই থাকোঁ বুলি, সেইকাৰণে ভাবিলোঁ আজি মোৰ ড্ৰেছটোৰ ওপৰতে আপোনালোকক এটা ভিডিঅ' কৰি দিওঁ বুলি। দেখিছেনে, এইখন হৈছে মেথনি, যিখন আমি বুকুত পিন্ধোঁ আৰু এনেই বুকুত মেখেলা বুলিয়ে কওঁ, কিন্তু আচল নাম ইয়াৰ মেথনি। তাৰপিছত আছে এইখন হৈছে কঁকালত মৰা, কিন্তু আমি কঁকাল মৰা বুলি কওঁ, যিহেতু আমি মৰাণ জনগোষ্ঠীৰ মৰাণ বোৱাৰী হয় আৰু মৰাণ বোৱাৰী ড্ৰেছ এনেকুৱা। দেখিছেনে? তো বহুতে ভাবি থাকিব পাৰে এইটো কোন জনজাতিৰ লোকৰ ড্ৰেছ বুলি, সেইকাৰণে মই কৈ দিছোঁ আমাৰ মৰাণ জনজাতিৰ এইটো আমাৰ ড্ৰেছ। আমাৰ আজিকালি যিহেতু ৰঙীন মেখেলা ওলাইছে, সেইকাৰণে ৰঙীন মেখেলা পিন্ধা হয়, কিন্তু সকামবিলাকত তেনেকুৱা একেবাৰে পিন্ধা নহয়, বগা সাজ পিন্ধা হয়। এইটোৱে আমাৰ জাতিৰ ড্ৰেছ আৰু এইযোৰ ড্ৰেছ পিন্ধি কিনি আমাৰ সকামত যোৱা হয় আৰু এইটো ড্ৰেছ পিন্ধি আমি বহুত সন্মান পাওঁ, সেইকাৰণে নিজৰ ড্ৰেছযোৰ পিন্ধি কিনে মানে ভিডিঅ' কৰোঁ আৰু পিন্ধোঁ বাৰু, কঁকালটো পিন্ধোঁ আৰু মেক্সিও পিন্ধোঁ কেতিয়াবা। তো এইটোৱে বেছিভাগ মই পিন্ধি থাকোঁ ঘৰত আৰু আপোনালোকক ভাবিলোঁ শ্বেয়াৰ কৰোঁ। আপোনালোকে যিহেতু প্ৰশ্ন সুধি আছিলে কি পিন্ধিছে কি নাপিন্ধা, মানে বহুতে নাজানিব পাৰে এনেকৈ কি ড্ৰেছ পিন্ধে, সেইকাৰণে বুজাই দিছোঁ। নাজানো আপোনালোকে কিমান বুজি পালে, তথাপিও যিমানখিনি পাৰোঁ বুজাবলৈ চেষ্টা কৰিলোঁ। যদি বুজি পালে আপোনালোকে লাইক এটা কৰি দিব আৰু যদি কিবা প্ৰশ্ন থাকে আপোনালোকে প্ৰশ্ন কৰিব পাৰে, মই আৰু উত্তৰ দিবলৈ সাজু হৈ আছোঁ। ভাবি আছিলোঁ মানে লাভ ষ্টৰিটো আনো নেকি বুলি, কিন্তু বহুত ভাবি কিনি নিদিওঁ নিচিনাই লাগিছে। কিন্তু যদি আপোনালোকক দিব লাগে আপোনালোকে কমেণ্ট কৰিব, মই আমাৰ লাভ ষ্টৰিটো দিবলৈ চেষ্টা কৰিম। আৰু যদি যাৰ জানিব মন গৈছে সেইসকলে কমেণ্ট কৰিব আৰু মই আপোনালোকক ভিডিঅ' এটা কৰি দিম। তো আজি বৰ বেছি দীঘলীয়া নকৰোঁ, ভিডিঅ'টো বহুত দীঘলীয়া হৈ গৈছে আৰু এতিয়াও ভাৰ্গৱে নাই, শুই উঠিলে আৰু আইতাকৰ লগত অকণমান ফুৰিব গৈছে। তো ভাবিলোঁ ভিডিঅ'টোকে কৰি লওঁ, ভিডিঅ'টো কৰি মেলি এডিট কিবাকিবি কৰিব লাগিব, সেইকাৰণে ইমানতে সামৰণি মাৰিছোঁ। যদি ভিডিঅ' চাই ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব। যদি চেনেলটো নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, আৰু ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকন ঘণ্টিটো ক্লিক কৰিব। আৰু এটা কথা ক'বলগীয়া আছিলে, পাহৰি গৈছোঁ। ফেচবুকত বহুত দিন মই ভিডিঅ' দিয়া হোৱা নাছিলে, মানে ইমান মৰম পোৱা নাছিলোঁ, সেইকাৰণে ভিডিঅ' দিয়া হোৱা নাছিলে, সেইকাৰণে দিয়া নাই। আৰু এটা ভিডিঅ' দিলোঁ বাৰু, এতিয়াৰ পৰা ভাবিছোঁ ভিডিঅ' দি থাকিম। যদি ফেচবুকতো যদি চাই আছে ফেচবুক পেজটো ফ'ল' কৰি ল'ব আৰু পাৰিলে শ্বেয়াৰো কৰি দিব। তো আজিলৈ আহিছোঁ, বাই বাই। আকৌ লগ পাম অন্য এটা ভিডিঅ'ৰ সৈতে। আহিছোঁ, বাই বাই।